ইমান কথা পাতিবৰ কাৰণে আমাৰ তাত সময় নাই। আপুনি দিয়া নাই নহয়। হা হা আপুনি চাইড থাকক। চাইড কাটিম এতিয়া আপোনাৰ এইটো ব্যৱহাৰ। হা হা কালি পৰহি হ'লে হয় নেকি ন? হ'লে মানে কালি পৰহি যদি কৰালোঁ হয় এইটো কনফাৰ্ম হ'ব পাৰিলে হয় নেকি? ক'ৰ পৰা কৰালে হয়? ইয়াৰ পৰা অহাকালি বা যোৱাকালি মই কৰালে হ'ব নেকি? হয় হয় নহয় বৰ্তমান ৱেটিঙত পাব সেইটোৱে ৱেটিঙত বুকিং টাইমত ৱেটিঙত পাব। বাকী পিছত কনফাৰ্ম হয়নে নাই এইটো আমি আমাৰ মানে মই 2-3 দিন আহিছিলোঁ ৰিজাৰ্ভেশ্যনৰ কাৰণে 2-3 দিন আগত। আপোনালোকৰ মেচিনটো বেয়া বোলে প্ৰিণ্টিঙত বেয়া আছিলে ন? এইটো বস্তুৱে এতিয়া যদি মই এইটো বস্তুটো এতিয়া কি কৰিম এতিয়া কেনেকৈ কি কৰিম মই বুজি পোৱা নাই। মোক যোৱা এৰক ইমাৰ্জেঞ্চি হৈ আছে নহয়। আপুনি তেনেহ'লে তৎকাল চাই কৰক 5 তাৰিখে ৰাতিপুৱা। মইতো টকা বেছি দিব লাগিব নহয় তৎকালত। যদি কালি আহিলোঁ পৰহি আহিলোঁ এতিয়া ভাল হ'ব 1 ঘণ্টা ভাল হ'ব এনেকুৱা কৈ পঠাই দিলে আপোনালোকে, কিন্তু বস্তুটো মই ভাল পোৱাই নাই। এইটো মেচিনটো মানে কিহৰ কাৰণে বেয়া হৈছিলে মই বুজি পোৱা নাই। টেকনিকেল ফল্টটো ইমান দিন থাকে ন? এসপ্তাহমান। এতিয়া আপুনি কি টিকেট বনাব ৱেটিঙত? নাই ৱেটিঙততো মই নাযাওঁ। কেলৈ যাম মই ৱেটিঙত? তাৰমানে এতিয়া আপুনি ৱেটিঙতে পাব। যদি টিকেট বনাই তেনেহ'লে মই বনাই দিম, আদাৰৱাইজ বনাব নোৱাৰিম। আচ্ছা আপুনি বনাব নোৱাৰিব এতিয়া কি ক'ত যাম লামডিঙত না ডিমাপুৰ? আপুনি লামডিঙতে কৰক বা য'তে কি নকৰক ৱেটিঙতে পাব আপুনি। ৱেটিঙত নালাগে তেতিয়াহ'লে আপুনি টিকেটটো বনাব নোৱাৰে। মইতো 3-4 দিনৰ আগত আহিছিলোঁ তেতিয়াতো মই চাগে কনফাৰ্ম পাই গ'লোঁ হয়। নাজানো এইটো গম নাপাব। 3-4 দিন আগত আপোনাৰ মেচিনে বেয়া হৈ আছে কেনেকৈ আপুনি গম পাব? নহ'লে আপোনাৰতো মেচিনে বেয়া হৈ আছিলে বোলে। সেইটোৱেতো কথা নাজানো কনফাৰ্ম হয়নে নাই। এইটো কাৰ ফল্ট? কাৰ ফল্ট? কাষ্টমাৰৰ ফল্ট না ৰেলৱেৰ ফল্ট না আপোনাৰ ফল্ট? সেইটো ৰেলৱে মানে ফল্টটো আপুনি মাত্ৰ আপোনাৰ সেইটো সময়ত আপোনাৰ চিষ্টেম বেয়া আছিলে। চিষ্টেম নহয় আপোনাৰ মেচিন বেয়া আছিলে। প্ৰিণ্টিং মেচিন বেয়া আছিলে ন আপোনাৰ? আপুনি তৰ্ক নকৰিব এতিয়া। নহয় মই তৰ্ক কৰিব আহিছোঁ এইটো কাৰণে কৰি আছোঁ। মই তৰ্ক কৰিব আহিছোঁ। আপোনাৰ লগত তৰ্ক কৰাৰ কাৰণে মোৰ তাত টাইম নাই। কেলৈ টাইম নাই আপোনাৰ তাত? আপোনাৰ লগত তৰ্ক কৰিবৰ কাৰণে মোৰ তাত টাইম নাই। আপোনাক ভালকৈ কৈছোঁ বুজিছে? আচ্ছা আপোনাৰ তাৰ কাৰণে লাষ্ট দুদিনত আপুনি কিয় ৰিজাৰ্ভেশ্যন পোৱা নাই সেইটোৰ কাৰণে আপুনি য'ত কমপ্লেইন কৰিব লগা আছে তাত কমপ্লেইন কৰক। 2 দিনৰ আগত বুলি নহয়, মই 2 দিনৰ আগত আপোনাৰ যি কমপ্লেইন কৰিব লগা আছে, যাৰ ওপৰত কৰিব লগা আছে, মোৰ ওপৰত আছে, কাৰোবাৰ ওপৰত আছে, আপুনি যিকোনো এক্সন লৈ লওক। আচ্ছা কিন্তু মোৰ লগত তৰ্ক নকৰিব। মোৰ বেলেগ পেচেঞ্জাৰ আছে সিহঁতক দিব। নহয় দিবতো লাগে, কালিও দিব লাগিছিলে আপুনি দিয়া নাই নহয়। হা হা আপুনি চাইড থাকক। চাইড কাটিম এতিয়া আপোনাৰ এইটো ব্যৱহাৰ। মই ভাল ব্যৱহাৰ কৰিছোঁ আপোনাক। আপুনি বাৰ বাৰ একেটা কথাকে হেৰি কৰি আছে। ন আপোনাৰ মেচিন বেয়া হৈ আছে এইটো মোৰ ফল্ট নেকি? মোৰ ফল্ট বুলি মই কৈছোঁ নেকি? এইটো মোৰ ফল্ট নেকি? মই কাৰ ফল্ট হয় এইটোৱে সুধি আছোঁ না। আপোনাৰ মই নিজে মেচিন কাৰ ফল্ট হয় এইটোৱে সুধিছোঁ। কাৰ ফল্ট? এইটো চিষ্টেমেটিক ফল্ট। হা হা উল্টা নক'ব কথা। ইমান কথা পাতিবৰ কাৰণে আমাৰ তাত সময় নাই। এতিয়া পেচেঞ্জাৰো চাই আছে আপুনি? কালি পৰহি চোৱা নাই আপুনি পেচেঞ্জাৰত? পেচেঞ্জাৰ আপুনি কালি পৰহি চাইছিলে?